তো হাই গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পিকে বিচ ক্ৰিয়েশ্যন। বহুত দিনৰ মূৰত মানে কেছটো কি হ'ল কৈ আছোঁ ৰ'ব জেগাটো অকণমান মানে অলপমান বেলেগলৈ যাওঁ। মানে কেছটো কি হ'ল, মোৰ ইউটিউব চেনেলটো মানে আগৰ মোবাইলটোত আছিলে, সেইটো মোবাইল খোলা আছিলে আৰু সেই মোবাইলটো মানে মোৰ ভাঙি থাকিলে। চ' মোৰ একাউণ্টৰ মানে ইউটিউব একাউণ্টটো মানে পূৰা পাছৱৰ্ড মনত নাই, মানে যিমান চব পাহৰি থাকিলোঁ। তো খুলিবলৈ নোৱাৰা হ'লোঁ, এইটো বেলেগ মোবাইল, এইটোত খুলিবলৈ নোৱাৰা হ'লোঁ। তো গতিকে মানে চেষ্টা কৰি নোৱাৰিলোঁ, বহুত দিন হৈ গ'ল, গম পাইছে ভিডিঅ' চিডিঅ' দিয়া কৰা নাই। আৰু কালি গৈ পেলাই জাষ্ট খুলিব পাৰিলোঁ, বহুত ভাল লাগিছে খুলিব পৰাৰ কাৰণে। আৰু এতিয়াৰ পৰা আপোনালোকে ভিডিঅ' পাই থাকিব, মাজে মাজে ব্লগে দি থাকিম, কাৰণ আগতে ফানি ভিডিঅ'বিলাক দিছিলোঁ আৰু সেই ভিডিঅ'বিলাক মানে এতিয়া বনাবলৈ নোৱাৰিম, কাৰণ এতিয়া মই গুৱাহাটীত আছোঁ। আৰু তেতিয়া মই ঘৰত থাকোঁতে লগৰবিলাকৰ লগত বনাইছিলোঁ, আৰু এতিয়া মই ঘৰত নাই। তো গতিকে মানে অসুবিধা হয় এইবিলাক ভিডিঅ' বনাবলৈ। তো ব্লগে পাই থাকিব, আৰু কেতিয়াবা যদি ঘৰত যাওঁ কৰোঁ, তেতিয়া মাজে মাজে কেতিয়াবা পাৰিলে মানে ফানি ভিডিঅ'বিলাক আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া মই গুৱাহাটীত আছোঁ ন, তো গতিকে ইয়াত অলপমান প্ৰব্লেম হয় আৰু বনাবলৈ, আৰু কামত আছোঁ। আৰু ঘৰততো মানুহ, মই দেউতাৰতো ৰিটায়াৰ হোৱা হ'ল, এতিয়াতো ঘৰত চলাব কৰিব লাগিব, ঘৰৰ মানে চোৱা চিতা এতিয়া দায়িত্ব মই পৰিছে, কাৰণ মই আৰু কোনো নাই বাকী। তো সেইকাৰণে কামটো কৰিবই লাগিব। তো সেইকাৰণে কামৰ জেগাত এতিয়া আছোঁ। তো ভিডিঅ' বনাবলৈ অলপমান প্ৰব্লেম হয়, হ'লেও আপোনালোকৰ মাজে মাজে ব্লগ কিছুমান দি থাকিম। আৰু আপোনালোকে যোনে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। গৰুজনী বেয়া হেৰি কৰি দিব। আৰু ক'লো এতিয়া আমাৰ জেগাটো দেখাই দিওঁ। মানে এতিয়া বৰ্তমান আছোঁ মই ৰুমৰ আমি যোনটো ৰুমত থাকোঁ, মানে সেইটো ৰুমৰ পিছ চাইডে আছোঁ। চাওক গোটেইটো জংঘল, মানে দেখাইছোঁ চাওক, মানে এইফালে যিমান দেখিছে চব এইবিলাক জংঘল, মানে পথাৰেই, কিন্তু এইবিলাক গছ চছবিলাক গাজি গ'ল। আৰু এইটো চাইডে এইটো ৰাস্তা আছে, এইফালে যাব কৰিব পাৰে। আৰু আমাৰ ৰুম আছে এইফালে। আৰু বস্তু এটা চাওক, এই গছজোপি দেখিছেনে? এই গছজোপিত বহুত কেৰ্কেটুৱা থাকে। এই মাত্ৰ আছিলে, জানো ক'ত গ'লো, বহুত কেৰ্কেটুৱা আছে, আৰু বান্দৰো বহুত আছে। আৰু ই দেখিছেনে? মই ৰ'ব জুম কৰি দি আছোঁ। এই মোবাইলটো অকণ বেছি ক্লিয়াৰ নাহে, বৰ জুম কৰিলে। তো সেইটো আমাৰ ৰুম, আৰু ৰুমটো মানে বেছি ৰ'ব কৈ আছোঁ, ৰুমটো মানে দেখাবলৈ নোৱাৰোঁ, বেছি ভাল মানে হৈ থকা নাই। আৰু ভাল ৰুমত থাকিব হ'লেতো পইচাটো বেছি লাগিব ন। তো এতিয়া কাম কৰি আছোঁ, এতিয়া পইচা পাতিওতো দৰকাৰ, এতিয়া পইচা ক'ত পাম। তো গতিকে যেন তেন আছোঁ। আৰু সেইটো আমাৰ ৰুমৰ পিছ চাইডে এইটো এটা পুখুৰী, এইটো পুখুৰী, ইয়াতে মানে কেতিয়াবা মাছ চাছ ধৰি কৰি থকা আমাৰ ৰুমৰ লগৰকেইটা আছে। আৰু এইটো এটা পুখুৰী আছে, এইটো পুখুৰী দুইটা মালিকৰে ৰুমটো, আমাক মাছ চাছ মাৰি থাকিবলৈ দিয়ে। আৰু বস্তুটো চাওক, এই পানীটো কিমান সেউজীয়া দেখিছেনে? তামাম সেউজীয়া। এইটো পানী কিন্তু সেউজীয়া নহয়, মানে এইটো পূৰা বোকা হৈ আছে, বোকা পানী উঠিছে। এইটো তামাম সেউজীয়া, পূৰা দেখিলে মানে কিবা পানীটোৱে সেউজীয়া ৰঙা পানী, কিন্তু নহয়, এইটো মানে খেল হৈ ধৰি গৈছে না বেছি, তো সেইকাৰণে। তো এইখিনি ক'বলৈকে ভিডিঅ'টো বনালোঁ। গম পাইছোঁ ভিডিঅ'টো ইমান ভাল হোৱা নাই, দীঘলো নাই, অকণমান ভিডিঅ' হ'ল, আৰু কণ্টেণ্ট নাই ন একো, আৰু ক'তো যাবলৈ কৰিবলৈ মানে জেগা তেনেকুৱা ভাল দেখাব কৰিবলগীয়া, ভিডিঅ' বনাবলগীয়া তেনেকুৱা পোৱা নাই। তো গতিকে আজি এইটোকে দি দিলোঁ, কাৰণ একাউণ্টটো পাই গ'লোঁ ন, এইটো জ'চতে ফূৰ্তিতে মানে এনেই এটা আপলোড কৰি দিলোঁ, আৰু বহুত দিন দিয়াও নাই। তো আগলৈ ভাল ভাল ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব, ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। খালি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, সেইটোৱে অনুৰোধ থাকিলে। আৰু তো এতিয়া বাই, কাৰণ নাইট ডিউটি আহিছে না, টোপনি ধৰি আছে, তো অলপ শুই লওঁগৈ। তো এতিয়ালৈ বাই, আগলৈ ভাল ভাল ভিডিঅ' পাই থাকিব। গুড নাইট। চৰি মানে মোৰ কাৰণে গুড নাইট, কাৰণ মই এতিয়া শুম না। তো বাই।